নমস্কাৰ বন্ধু বান্ধৱীসকল, মই চিন্ময়ে মোৰ ইউটিউব চেনেল চিন্ময় দেৱী চুমুলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, ভণ্টিহঁত আছে আমাৰ বিভাগটোত বহি আছে, শিক্ষাতত্ত্ব বিভাগত। একচুৱেলি আজি 8 মাৰ্চ নাৰী দিৱস, সকলোৱে জানে। আৰু এই নাৰী দিৱসৰ উপলক্ষে প্ৰত্যেক বছৰে আমাৰ বিভাগটো এখন মহাশ্বেতা নামৰ পাচি পত্ৰিকা প্ৰস্তুত কৰি উলিয়াই আহিছে। এইবাৰো তেনেদৰে সেইখন পাচি পত্ৰিকা উলিওৱা হৈছে, লগতে আৰু এখন পাচি পত্ৰিকা উলিওৱা হৈছে। সেইখনৰ নামটো হৈছে পৈতৃক। কাৰণ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ প্ৰতিটো বিভাগে আজিৰ দিনটোতে এখন নিজৰ বিভাগৰ পৰা পাচি পত্ৰিকা উলিয়াইছে। কাৰণ সেইটো এটা কম্পিটিশ্যনৰ কাৰণে হয়, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ছিলেকশ্যন কৰা হ'ব বাৰু। সেইবাবে ভিডিঅ'টোত আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই যাব। যদি মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। লগতে ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অধ্যক্ষ মহোদয়, শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকাৰ লগত সহকাৰী অধ্যাপিকাসকলক জনাইছোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱস। এই নাৰী দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰেই আমাৰ শিক্ষাতত্ত্ব বিভাগৰ এখন পাচি পত্ৰিকা উন্মোচন কৰা হয়। আজি যিহেতু পাচি পত্ৰিকাৰ প্ৰতিযোগিতা পতা হৈছে, সেইবাবে আমি প্ৰত্যেকখন প্ৰতিযোগিতাৰ বুলি প্ৰস্তুত কৰিছোঁ। আৰু নাৰী দিৱসলৈ প্ৰস্তুত কৰা হৈছে মহাশ্বেতা। সেয়েহে আজি অধ্যক্ষ মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাব গীতালি দত্তক। খুব সুন্দৰ হৈছে। এয়া আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজস্ব বৰঙণি। আজি 8 মাৰ্চ, সকলোৱে জ্ঞাত যে আজি নাৰী দিৱস। এই নাৰী দিৱসৰ উপলক্ষে প্ৰত্যেক বছৰে আমাৰ বিভাগৰ ফালৰ পৰা মহাশ্বেতা নামৰ এখন পাচি পত্ৰিকা প্ৰত্যেক বছৰে উন্মোচন কৰি অহা হৈছে। প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ বিভাগটোৱে এই পাচি পত্ৰিকাখন প্ৰস্তুত কৰি উলিয়াইছে অতি কষ্টৰে। মই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক বন্তি প্ৰজ্বলনৰ জৰিয়তে পত্ৰিকাখন উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকৰ অনুৰোধ ৰক্ষা কৰি মই উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আমি দুইজনী উঠি একদম ডাঙৰকৈ চিঞৰা মাৰি দিওঁ। হেল্ল' গাইছ, এয়া আমাৰ চিঙৰা খাবলৈ লৈ আহিছে। মই ভলগত ওলাইছোঁ। আমি হলি ফাকুৱা আনিবলৈ যাওঁ, ৰং আনি ফাকুৱা লৈ আহোঁগৈ, তাৰপিছত যাম।
দিবা নেকি ৰ'বা, আমিও আনোগে আকৌ যাম এয়া বায়ে হাতত হোলী লৈ আহিছে আজি যিহেতু হোলী আৰু ভাবিলোঁ আমি গোটেইকেইজনী মিলি এনেই আৰু হোলী খেলোঁ ইভাগে হোলী খেলা হোৱাই নাছিলে আৰু কলেজো খোলা আছিলে কলেজলৈও আমি আহিবলগীয়া হ'ল সেইকাৰণে কলেজতে খেলোঁ বুলি ভাবিলোঁ আকাশে বতাহে তোমাকে দেখিছো অচিনা বেশতো পচি পৰিছো